আজি বিশ্ব হাত ধোৱা দিৱস 2008 চনৰ পৰা 15 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘই বিশ্ব হাত ধোৱা দিৱস ঘোষণা কৰিছিল। আজি আমগুৰিতো সামাজিক মঞ্চ পোহৰৰ উদ্যোগত বিশ্ব হাত ধোৱা দিৱস পালন কৰে। এতিয়া মই লগাল নহয়, তুমি চাবোন এডোখৰ লোৱা। এতিয়া এই সৰু গাঁঠিলৈকে তোমাক চবেই অকণমান লগাই দিওঁ, ভালকৈ ধুই লওঁ, তেনেহ'লে কোনো ধৰণৰ বীজাণু আচলতে আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা নাথাকে। আৰু বিশেষকৈ তোমালোকে আকৌ ভঙা আজি কি দিৱস হয়? হাতখন এখন পৰিষ্কাৰ কাপোৰে আমি একেবাৰে সম্পূৰ্ণ শুকাই যোৱাকৈ মোহাৰি ল'ব লাগে। তোমালোকে চবেই মোহাৰি লোৱা। এতিয়া এখন একেবাৰে পৰিষ্কাৰ কাপোৰ ধুনীয়াকৈ মোহাৰি লোৱা। তোমালোকে আজিৰ দিনটো গম পাইছা কি বাৰু? আজি বিশ্ব হাত ধোৱা দিৱস। তোমালোকে আজিৰ দিনটোৰ উপৰিও প্ৰতিদিনে তোমালোকে যেতিয়া ভাত খাবা, কিবা জলপান খোৱা, তেতিয়া তোমালোকে চাবোনেৰে বা চেনিটাইজাৰে তোমালোকে হাতটো পৰিষ্কাৰকৈ ধুবা আৰু ভালকৈ মুচি তাৰপিছতে খোৱা টেবুলত তোমালোকে বহিবা। বিশ্ব স্বাস্থ্য সংস্থাই বা ৰাষ্ট্ৰসংঘই যি উদ্যোগ লৈছে, এই উদ্যোগে যাতে আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ সকলোৱে আচলতে ডাঙৰ সৰু সকলোৱে আচলতে এই হাতৰ পৰা যাতে আমাৰ ধৰণৰ কোনো বীজাণু যাতে আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, সেই সম্পৰ্কে আমি সজাগ হ'ব লাগে। আৰু বিশেষকৈ কৰোণা কালৰ সময়ত আচলতে হাতখন আচলতে 2-3 বাৰ এনেকৈ ধুবলৈ আচলতে সেই সময়ত আমাৰ WHO পৰা আদি কৰি ভাৰত চৰকাৰৰ যিসমূহ আমাৰ স্বাস্থ্য সম্পৰ্কীয় সংস্থা, তেখেতসকলেও বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। সেই পৰামৰ্শসমূহ আমি কেৱল কৰোণা কালতে এৰি দিলে নহ'ব। এতিয়া আমি যদি এইখিনি আমি মানি চলোঁ, তেনেহ'লে আমাৰ প্ৰত্যেকৰে স্বাস্থ্যৰ কাৰণে ভাল।